কবিতাৰ শিৰোনাম ধুনীয়া দেখাৰ বয়স নাই। কবি ৰাজীৱ বৰুৱা। ধুনীয়া দেখাৰ বয়স নাই, ধুনীয়া ফল অৱতৰতো পকে। বাঁহী চোতাল শাৰী শাৰী ন বোৱাৰীৰ যদি খহি পৰে উৰণি ধুনীয়া দেখি। উৰে ৰাতি উজাগৰে থাকি ৰখি আছে যদি চুবুৰীয়াৰ ৰোগী, টোপনি ক্ষতি হ'লেও আপোনাক ধুনীয়া দেখি। বহুদূৰ বাট কৰি বাই ভাগৰি পৰা নদীখনে যদি হঠাৎ ভাজ লয়হি ধুনীয়া দেখি। ৰাস্তা পাৰ হ'বলৈ গৈ আদবাটতে ৰৈ পৰা কিশোৰীজনী সলাজ হাঁহি ধুনীয়া দেখি। মাকৰ বুকুৰি পিয়াহ চুহি শিশুটিৰ লালকাল টোপনি ধুনীয়া দেখি। দোকানীয়ে হিচাপ ভুল কৰি বেছিকৈ দিয়া 100 টকীয়াখনি ঘূৰাই দিয়ে যদি আপোনাক ধুনীয়া দেখি। ঠিকনা ভুল কৰি অহা চিঠিখনক যদি আপুনি সঠিক বাট দেখুৱাই ধুনীয়া দেখি। ধুনীয়া দেখাৰতো বয়স নাই, ধুনীয়া অমৰাৱতীত কাৰোবাৰ মুদ্ৰাডোখো আপোনাৰ ভাল লাগি যাব পাৰে। ধুনীয়া বাবে আকৌ প্ৰেমত পৰিব পাৰে। ধুনীয়া দেখাৰ বয়স নাই। ধন্যবাদ।